এতিয়া আবেলি 2টা বাজি ঘৰত যাব ওলালোঁ। অহাকালি আমাৰ দেউতাৰ বছৰ ভৰিব আৰু বছৰিকে সেই গতিকে নাম কীৰ্তন কৰা হ'ব আৰু সেয়ে আমি এতিয়া ঘৰত যাব ওলালোঁ। এয়া যোনে ওলাইছে বাবাই কৈ দিয়া বাবাই বাবাই। আমি এতিয়া ঘৰত যাম ন কালি ককা বছৰিকী ন কিন্তু আমি এতিয়া ওলালোঁ আকৌ লৈ এয়া গাড়ীত আহি বহিলোঁ। বাপৰে বা গৰম। এই জাষ্ট বইচ মাত্ৰ অকণমান দেৰি আছে আৰু গাড়ীখন যাবলৈ। এতিয়াহে আহি পালোঁ ঘৰ। এতিয়া ৰাতি 8:20 গ'ল আৰু বহুত গৰম, বহুত দেৰি হ'ল আহি পোৱাতে। এতিয়া কাপোৰযোৰ চেঞ্জ কৰি লৈছোঁ আৰু এতিয়া ভালদৰে ফ্ৰেছ হৈ ল'ম। আৰু এতিয়া ৰাতিপুৱা 8 বাজিল। ইপিনে বামুণো আহি পালে আৰু মা এতিয়া পূজা কৰি আছে। এতিয়া বামুণে এতিয়া মাক শুচি কৰিব আৰু এনেদৰে মায়ে পূজা কৰি আছে। এয়া বামুণ আৰু এইটো মোৰ মায়ে পূজা কৰি আছে। যি নিয়ম নীতি কৰিব লাগে এনেদৰে বামুণে মাক কৈ আছে আৰু মায়ে তেনেদৰেই নিয়ম নীতিবোৰ কৰি আছে। কিদৰে পূজা কৰিব লাগে মায়ে গা পা ধুই আহি এনেদৰে পূজাত বহি গ'ল। আৰু ইপিনে খানাৰ বাবে চব্জি কাটি আছে দাদাজনে। যি বনাব এইবিলাক সকলো কাটি আছে। আলু, ৰঙালাও, এইপিনে চানা আলু, পিঁয়াজ, চব্জি যোগাৰ সকলোখিনি কৰি আছে। আনপিনে বেলেগ দাদা এজনে পিছপিনে মাছবোৰ ধুই আছে আৰু এইপিনে কল কাটি আছে নামৰ বাবে, নাম কীৰ্তনৰ বাবে যোগাৰ কৰি আছে ভকতে। এইটো মোৰ মা আৰু এয়া হৈছে আমাৰ ঘৰৰ শিৱ মন্দিৰ। ওম নমঃ শিৱায়। এয়াই হৈছে আমাৰ ঘৰৰ শিৱ মন্দিৰ। আৰু এয়া জোনাক লাভলি এনেদৰে ইপিনৰ পৰা সিপিনে ঘূৰি আছে, ভাল পাইছে ইপিনে সিপিনে চাই। চব্জি কটা দাদাজনৰ ওচৰলৈ অহা যোৱা কৰি আছে। এয়া জোনাক লাভলি। আৰু এয়া নাম কীৰ্তন আৰম্ভ হ'ল। এনেদৰে মায়ে এতিয়াও নামৰ আগত আহি এতিয়া আকৌ পূজা কৰিব ধৰিছে, আকৌ পূজা কৰিব লাগে। এনেদৰে মায়ে পূজা কৰি আছে বামুণে আৰু ইপিনে নাম কীৰ্তন চলি আছে। এয়া ভকতে সুন্দৰ নাম ধৰি আছে।
এয়া ৰান্ধনী ঘৰত এয়া ৰান্ধনীৰ ইতিমধ্যে ভাত হৈ গ'ল আৰু দালি বনাই আছে বহুত বস্তু বাকী আছে এনেদৰে বনাই আছে অকণমান দেখুৱাই দিছোঁ দিলীপৰ ৰান্ধনী ভালে না মাছ বনাব আছে বাৰু আমাৰ দেউতাৰ বায়া ভুজাটো তুমি বনাইছিলা না মনত আছে পুৰা খৰিতে বনাই আছে ৰান্ধনীয়ে বতৰ বহুতেই ভাল তাৰ বাবে খৰিতে বনালে বাৰু নহয় মই আজি ভিতৰৰ পৰা সোমাব পাৰিব নোৱাৰি এয়া গা চা ধুই পুৰা বনাই আছে বাকী তোমাৰ খবৰ ইপিনে পানী উতলি আছে ইপিনে দালি বৌ আৰু মাছবোৰ ল'ৰা ছোৱালী কি তোমাৰ থৈ পিনে এনেদৰে ৰাখি দিছে সকলো বনাব বাৰু স্কুল যায় এতিয়া কাহাৰ এয়া বুজাইছা না আমাৰ তুমি ৰান্ধনী এয়া নাম কীৰ্তনৰ শেষত এতিয়া সেৱাৰ সময় সেয়েহে আমি সকলোৱে ঘৰৰ পৰিয়ালে সেৱা লৈ আছোঁ আৰু এনেদৰে মাই ভক্তনী সকলক সেৱা কৰি আছে আৰু এতিয়াৰ পৰা মায়ে আৰু আগৰ নিচিনা নামত যাব পাৰিব আমাৰ মা পাঠকনী হয় এতিয়া এবছৰ হ'ল এতিয়া সকলো খুচি হ'ল এতিয়া ডেস্ক বেঞ্চত ভাত আগবঢ়াই দিয়া হৈছে ভকতসকলে প্ৰথমতে খাব তেখেতসকলে খাব লৈছে এতিয়া ভকত ভক্তিনী এতিয়া খাব তাৰপিছত আমাৰ আলহী কুটুম্ব ঘৰৰ সকলো কি লাগে এয়া দেউতাৰ আত্মাই শান্তি পাওক তাকে শিৱ বাবাৰ চৰণত মই সদায় প্ৰাৰ্থনা বহু মৰমৰ আমাৰ দেউতা সেয়া বহুতেই দুখ লাগে ভাবিলে আচৰিত লাগে এয়ে হৈছে আমাৰ মানুহৰ জীৱন অজানিতে দেউতাই এৰি থৈ আমাক গুচি গ'লে এনেদৰে এয়া মা এই আমাৰ ভণ্টিৰ ছোৱালীজনীয়ে পানী বিলাই আছে আমাৰ আইটি পানী দি আছে নাই নাই বন কিয়া আমি এই পিনে যাম হা নাই বন কিয়া আমি পিনে যাম হা নাই নয় নাই বন কিয়া হা নাই বন কিয়া হা আৰু এনেদৰে আজি আমাৰ দেউতাৰ বছৰেকীয়া কৰ্ম অনুষ্ঠান নাম কীৰ্তন শেষ হ'ল আৰু দেউতা নোহোৱা হোৱা আজি এবছৰ হ'ল আৰু ভগৱানৰ চৰণত এয়াই প্ৰাৰ্থনা দেউতাৰ আত্মাৰ শান্তিৰ বাবে এতিয়া আজি আহিছোঁ আপোনালোকক সকলোকে বাই বাই ভালে থাকক কুশলে থাকক অন্য দিন লগ পাম আপোনালোকক আন এটি ভিডিঅ'ৰ